नहीं नहीं ये वाला भी नहीं चाहिए प्लीज 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 इतना नुकू दबा हैप्पी दिवाली আশা কৰোঁ এই দিৱালীটো সকলোৰে লাইফত জানে যাতে সুখ সমৃদ্ধি আৰু জীৱনটো ৰঙীন কৰি তোলে সকলোৰে জীৱনটো যেন সুখ সমৃদ্ধিৰে ভৰি পৰে তাকে আশা কৰিলোঁ এতিয়া তোমাৰ বহুত 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 কাম আছে মানে প্ৰথমতে মই ঘৰ চাফা কৰা হ'ল তো ভাবিছোঁ আজি গধূলিলৈকে অকণমান পূজা কৰিম তো সেইকাৰণে এতিয়া একো খোৱা নাই বাৰু তাৰপিছত ঘৰ চাফা কৰি কিনে মই অকণমান লাইট চাইট লগাওঁ তাৰপিছতে বজাৰলৈ যাম আৰু বজাৰলৈ গৈ কিনে কিবা কিবি বস্তু অকণমান বজাৰ কৰিব আছে আহি কিনে ৰংগলী আঁকিব আছে পূজা পাতি কৰিব আছে চাকি জ্বলাব আছে আৰু ঢেৰ কাম আছে আপোনালোকৰ লগত কথা পাতিব আছে চ' আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক লাইট লগোৱা হৈ গ'ল ভিতৰত আৰু ইয়াতে মই এনেকৈ লাইট লগাইছোঁ ভাবিছোঁ এইখিনিতে মই পূজাখিনিও কৰিম তো কেনেকুৱা লাগিছে কওকচোন চাম কৰি কিনে ডিঙি চিঙি শুকাই গৈছে তো মই ভাবিছোঁ অকণমান চাহ কৰি কিনে খাওঁ তো মই অকণমান তেজপাত আৰু কেইটামান ইলাচি দি কিনে অকণমান চাহ বনাইছোঁ আৰু এইখিনি চাহ পানী খাই আৰু কামত লাগি যাম তো এয়া হ'ল মোৰ চাহ এয়া হ'ল মাৰ চাহ আছিলে যিখিনি মই তলত পেলালোঁ देखा आपने लापरवाही का नतीजा है চাহ খাওঁ চাহ খোৱাৰ পিছত আৰু কামত লাগি যাম তো মোৰ চাফা চুফা কামখিনি হৈ গ'ল বাৰু অলপ চলপ আৰু এতিয়া বজাৰত যাওঁ বজাৰত অকণমান কিবা কিবি বজাৰ কৰিবলগীয়া আছে মোৰ মুখখনৰ অৱস্থা নাই এতিয়া বৰ্তমান তো মই এতিয়া বজাৰত যাওঁ আৰু বজাৰৰ পৰা কিবা কিবি অলপ সৰু সুৰা বস্তু লৈ আহোঁ আপোনালোকে একো দেখুৱাই আছোঁ সদ্য ভাগৰ ধৰিছে তে বলক তে অলপমান বজাৰ কৰি লৈ আহোঁ নে কি কয় বজাৰখিনি বাৰু মই কৰি ল'লোঁ কিন্তু মই মেইন বস্তুটো ফুল বিচাৰি পোৱা নাই গোটেইখন বিচাৰিলোঁ কিন্তু মই ফুল ক'তোৱে বিচাৰি নাপালোঁ মোৰ প্ৰায়ভাগ কাম খতম হৈ গ'ল এতিয়া মই গাটো ধুওঁ তাৰপিছত মই ৰংগলী বনাম তাৰপিছত মই কিবা কিবি মানে ভোগৰ কাৰণে কিবা কিবি বস্তু বনাম আৰু তাৰপিছত মই পূজা কৰিম তাৰপিছত দেৱালী চেলিব্ৰেট কৰিম ঠিক আছে মই ৰংগলী বনাওঁ আৰু যিমান পাৰোঁ আপোনালোককো দেখুৱাই থাকিম চাই থাকক One eternity later. तो हमारा रंगोली हो गया है रेडी प्लीज कमेंट कर जनाबचोन केनेकुवा হৈছে যদিও ভাল হোৱা নাই ভাল হোৱা বুলি ক'ব গম পাইছেনে প্লিজ প্লিজ কমেন্ট কৰি কৈ দিব হা তাৰপিছতে মই এপিনে মোৰ থাপনাখনো ৰেডি কৰি আছোঁ টাইলছৰ ওপৰতে এখন ৰঙা কাপোৰ দি কিনে তাতে মই মা লক্ষ্মী বিষ্ণু গোটেইকেইটাৰে মূৰ্তি ৰাখি মই এতিয়া পূজা কৰিম আৰু এইপিনে মই বনাই আছোঁ ভগৱানৰ কাৰণে ভোগ এয়া মই বনাইছোঁ পায়স আৰু লগতে বনাইছোঁ মই টিকলু টিকলু চাহ পুৰি এখন পুৰি বেলি কিনে মই কাপেৰে সৰু সৰু সৰুকৈ কাটি লৈছোঁ যদিও ৰাউণ্ড শ্বেপ হোৱা নাই ট্ৰাই কৰিছিলোঁ বাৰু কিন্তু নহ'লে পাৰ্কত যে মই তথাপিও ট্ৰাই কৰিছোঁ আৰু বনাবৰ কাৰণে তো মোৰ এইখন থাপনা ৰেডি হৈ গ'ল মই ভগৱানক ভোগ চোগ দিলোঁ আৰু এতিয়া অকণমান প্ৰাৰ্থনা কৰিম আৰতি চাৰতি কৰিম অকণমান ভগৱানৰ চাই থাকক তো পূজা হৈ গ'ল মোৰ খতম আৰু এতিয়া ওচৰতে কালী পূজা হৈ আছে তাতে মই চাকি জ্বলাবলৈ যাওঁ মাৰ লগত তো বলক আমি তাতে চাকি জ্বলাই আহোঁ
এটা ডাঙৰকৈ আগতে বহুত ডাঙৰ কালী পূজা হৈছিলে, কিন্তু কৰোণাৰ পৰা এতিয়া বেছি ডাঙৰ পূজা নহয়, সৰুকৈ এনেকৈ পূজাখন পাতি থৈ দিয়া যায় মা কালীৰ। চ' এনেকৈ আমাৰ দেৱালী খতম হৈ গ'ল, পূজা কৰিলোঁ, লাইট চাইট লগালোঁ এনেকৈ, আৰু প্ৰায় এনেকৈয়ে খতম হৈ গ'ল। বাহিৰত দুটামান সৰু বাচ্ছাই বম চম ফুটাই আছে, যদিও ডাঙৰ কোনো নাই। ইভেন এডাল ফুলজাৰিও কোনো জ্বলোৱা নাই, নহ'লে মই খুজি কিনে জ্বলালোঁ হয়। চাওঁ বোলো এটা তাতে যদি আছে, ময়ো এডাল খুজি কিনে লগাওঁ। फुलझड़ी है फुलझड़ी एक दो तो हमको ये वाला नहीं चाहिए, ये वाला नहीं चाहिए, ये वाला नहीं चाहिए, ये वाला बम 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 नहीं चाहिए, अगरबत्ती नहीं नहीं ये वाला भी नहीं चाहिए। प्लीज 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 इचे नु खुदा हैप्पी दिवाली, हैप्पी दिवाली, वाह हैप्पी दिवाली, हैप्पी दिवाली। जाकुने आनिब मोर काने फुलझड़ी एटु आनसे সরকার করে সারা রাত থাকতে পারবো, অল্প তো খাইয়া আইবে। পূজা হৈ গ'ল কমপ্লিট, দিৱালী খতম আজিৰ কাৰণে। বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে, ঠিক আছে? আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, একেবাৰে নাপাহৰিব। নাটকি। চ' বাই বাই, গুড নাইট এণ্ড এগেইন হেপী দিৱালী।